হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱা কাম বনখিনি কৰি মেলি আজৰি হৈ ময়ো একেবাৰে ফ্ৰেছ হৈ ল'লোঁ। আৰু এতিয়া ৰোহিক দেখিছেনে মোৰ পিছে পিছে ঘূৰিয়ে ফুৰিছে। মই পিছে চাহ খোৱাই নাছিলোঁ, সেইকাৰণে মোলৈ একাপ বিনা চেনি চাহ বনাই লৈছোঁ। আজিকালি চেনি দিয়া চাহটো অকণমান এৰাই চলিবলৈ চেষ্টা কৰি আছোঁ, নাজানো কিমান দূৰ পাৰোঁ। ৰাতিপুৱা চাহকাপ মই বিনা চেনি খাবলৈ লৈছোঁ। পিছে লগৰ বস্তুকেইটালৈ মন নকৰিব, কাৰণ সেইকেইটাততো চেনি থাকিবই নহয় জানো। আৰু মই চাহকাপ বাকী লৈছিলোঁহে, আমাৰ একদম বাইদেউ আহি হাজিৰ। তাই নাখায়, কিন্তু মোক খুৱাই দিবলৈ লাগে। আৰু দেখিছেনে কিমান বেছি উৎপাত কৰি আছে। চাহ তাহ খাই মেলি আহিলোঁ আগফাললৈ অকণমান সময় বহোঁ বুলি, ফেনখন চলাই লৈ পেলাই। কিন্তু দেখিছেনে সূৰ্য দেৱতা একেবাৰে খাওঁ খাওঁকৈ ওলাইছে আজি। যিয়ে নহওক, অলপ সময় বহি মেলি লৈ পেলাই আহিলোঁ পাকঘৰলৈ, বোলো ভাতকেইটা বনাই লওঁ। আৰু আজি মই বনাম বুলি ভাবিছোঁ কচু মাছৰ জোল, এনেকৈ টেঙা দি পেলাই গৰমত। সেইকাৰণে কচুখিনি মই আগতীয়াকৈ বইল কৰি ৰাখিছিলোঁ বাৰু। আৰু এতিয়া ভাতকেইটাও পাতি দিছোঁ। এইফালে যোৱাকালিয়ে অনা মাছ অকণমান আছিলে, মাছখিনি অকণমান বোলো ফ্ৰাই কৰি লওঁ আকৌ এবাৰ তৰকাৰীখিনি বনোৱাৰ আগত। সেইকাৰণে অকণমান সময় ফ্ৰাই কৰি ল'লোঁ। গৰমটো যিহেতু বহুত বেছি পৰিছে, সেইকাৰণে ভাবিছোঁ মাছৰ টেঙাই বনাম বুলি। আৰু প্ৰথমতে মই ভাতকেইটাও পাতি লৈছোঁ। এতিয়া মিঠাতেলতে অকণমান পাঁচফোৰণ দিছোঁ, পিঁয়াজ দিছোঁ আৰু এটা কেঁচা জলকীয়া দি পেলাই ভালদৰে এইখিনি ভাজি লৈছোঁ। আৰু তাৰপাছতে দিছোঁ হালধি বাছ সিমানে, আৰু একো মা মছলা ইয়াতে নিদিওঁ মই। আৰু এতিয়া কচুখিনি দি দিছোঁ। এইখিনি অলপমান সময়ৰ বাবে ভালদৰে ভাজি ল'ম। এইখিনি অকণমান সময় ভজা হয় মানে ভাবিছোঁ অলপমান পানী খাই লওঁ। আচলতে মই পানী খুব কমকৈ খাওঁ আগতে, আজিকালি সেইকাৰণে অভ্যাসটো অকণমান সলাবলৈ চেষ্টা কৰি আছোঁ। যিমান পাৰোঁ কাম কৰি থকাৰ সময়ত পানী খাবলৈ খুব চেষ্টা কৰোঁ। আৰু গৰমটো দেখিছেই নহয়। এইখিনি ভজা প্ৰায় হৈ গ'ল, আৰু ইয়াতে মই দিছোঁ গৰম পানী, উতলা গৰম পানী অলপমান দি দিছোঁ আৰু নিমখো দি দিছোঁ। মাছখিনিও এতিয়া দি দিছোঁ। উতল অহাৰ পাছতে দেখিছেনে ক'লা হৈ গৈছেগৈ, কিন্তু ইয়াতে মই দিছোঁ এতিয়া নেমুখিনি দিয়াৰ লগে লগে দেখিছেনে কালাৰটো কেনেকৈ সলনি হৈ গ'লগৈ। আৰু এয়া মোৰ মাছৰ টেঙা ৰেডি হৈ গ'ল। আজি আৰু অন্য একো চব্জি তব্জি বনোৱা হোৱা নাই। চবে ক'লে বোলে নালাগে আৰু গৰমত এনেকৈয়ে হ'ব আৰু একো বনাই থাকিব নালাগে। ময়ো ভালেই পালোঁ, শ্বৰ্টকাটকৈ থৈ দিলোঁ। আৰু মাছ বনালে জানেই নহয় পাকঘৰখন কিমান বেছি গোন্ধ ওলায়, সেইকাৰণে মই একেবাৰে পাকঘৰটো চাফা তাফা কৰি মেলি আজৰি হ'লোঁ। ইফালে মোৰ খানা চানা বনায়ো ৰেডি হৈ গ'ল। এতিয়াও একো কাম নাই, বাছ খাব লাগে আৰু শুব লাগে। এই সাজেই আজিৰ ভাত সাজ, এনেকৈয়ে থ'লোঁ চিম্পুলকৈ। এতিয়া আবেলি সময় ৰহিও শোৱাৰ পৰা উঠিলে, আৰু উঠিয়ে তাই একেবাৰে পপকৰ্ণ খাবলৈ বিচাৰিলে। সেইকাৰণে আইতাকে পপকৰ্ণ এটাও দিলে। আৰু মই এফালে উলিয়াই দিছোঁ ফুলখিনি বাহিৰলৈ, ভাবিছোঁ সিহঁতক অলপমান চাফা তাফা কৰি দিওঁ, পানী চানী অলপ ভালদৰে দি দিওঁ। ইমান বেছি গৰম পৰিছে, পাতবোৰ একে শুকাই যোৱাৰ নিচিনা হৈ গৈছে আৰু অকণমান লেতেৰাও হৈ গৈছিলে, সেইকাৰণে চাফা কৰি দিওঁ বুলি ভাবিলোঁ। এণ্ড দ্যাটছ অল ফৰ টুডেজ ভ্লগ। অন্য এটা মিনি ভ্লগত আকৌ লগ পাম অতি সোনকালে। সকলোৱে ভিডিঅ'সমূহ চাই যাব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, বাই বাই।